Hello all of you. এটা ইম্পৰ্টেণ্ট টপিক হয় ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত। সো হেতু হৈছে বহুত এনেকুৱা মানুহ ডাইৰেক্ট সেলিঙৰ লগত জড়িত হয় যিসকলে ধৰক নিজে প্ৰডাক্টটো ইউজ নকৰে, কিন্তু কি হয় তেখেতে আনক শ্বেয়াৰ কৰা ষ্টাৰ্ট কৰি দিয়ে। তেনেকুৱা ক্ষেত্ৰত আপোনাৰ কি প্ৰব্লেম হৈ চাব, ধৰক ডাইৰেক্ট সেলিং বা নেটৱৰ্ক মাৰ্কেটিঙত কি হয় প্ৰডাক্ট বেছ হয়। সো ইয়াতে কিছুমান প্ৰডাক্ট থাকে আৰু প্ৰডাক্টৰ কোৱালিটিটো গেৰেণ্টেড থাকে। যেনেকৈ ফৰ এক্সাম্পল আমি মোদী কেয়াৰৰ লগত জড়িত হৈ আছোঁ, তো প্ৰডাক্টৰ কিছুমান কোৱালিটি আছে, কিছুমান ইনোভেটিভ প্ৰডাক্ট আমাৰ ইয়াতে পোৱা যায়। এতিয়া ধৰক আপুনি প্ৰডাক্টটো নিজে ব্যৱহাৰ কৰাই নাই, সো আপুনি তাৰ বেনিফিটটো কেনেকৈ শ্বেয়াৰ কৰিব? কাৰণ ডাইৰেক্ট সেলিং যিটো অপশ্যন হয় বা ডাইৰেক্ট সেলিং যিটো কেৰিয়াৰ হয়, সেইটোৱে হৈছে ইয়াৰ বেনিফিটখিনি আপুনি নিজে লৈ আনক ইয়াৰ বেনিফিটখিনি শ্বেয়াৰ কৰে। সো আপুনি ধৰক এতিয়া কি হ'ল, প্ৰডাক্টটো আপুনি নিজে ব্যৱহাৰ কৰা নাই, কিন্তু আপুনি বেলেগক শ্বেয়াৰ কৰা ষ্টাৰ্ট কৰিলে। সো সেইখিনি সময়ত যদি আপোনাক যদি কিবা কুৱেৰি এটাও কৰে, আপুনি এইটো কনফিডেণ্টলি দিব নোৱাৰিব বা হয়তো আপুনি মিছা ক'ব লাগিব। সো গতিকে ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙত যদি আপুনি এটা কেৰিয়াৰ বিল্ড আপ কৰিম বুলি ভাবে, আপুনি কিন্তু 100% চেল্ফ ইউজাৰ হ'বই লাগিব। যেতিয়া প্ৰডাক্ট ইউজ কৰিব, আপুনি তাৰ গুণাগুণবিলাক, তাৰ বেনিফিটবিলাক বা কি ইনোভেটিভ আছে তাতে আপুনি গম পাব। তেতিয়া আপুনি কি কৰিব পাৰিব, সেইখিনি বেলেগক শ্বেয়াৰ কৰিব পাৰিব কনফিডেণ্টলি, আৰু তেতিয়া আপোনাৰ যিটো কথা হ'ব সেইটো এটা 100% এটা জেনুইন হ'ব। সো গতিকে আপুনি সেই জেনুইনটো বা আপুনি সেই আপোনাৰ কথাত যিটো এটা মানে ইম্পৰ্টেঞ্চ থাকিব, সেইটো তেতিয়াহে আনিব পাৰিব যেতিয়া আপুনি 100% চেল্ফ ইউজাৰ হ'ব পাৰিব। সো 100% চেল্ফ ইউজাৰ নোহোৱাকৈ আপুনি কিন্তু কোনো ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীত কেৰিয়াৰ বিল্ড আপ কৰিব নোৱাৰিব। থেংক ইউ ভেৰি মাছ।